আজি মোৰ এই ভিডিঅ'টোত আপোনালোকক মোৰ লগত লৈ যাওঁ বলক মই সৰুৰে পৰা ডাঙৰ হোৱা মোৰ মৰমৰ ঠাই খুটিকটীয়ালৈ। খুটিকটীয়াত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছিল শ্ৰীমদ ভাগৱত পাঠ আৰু ভাগৱত পাঠৰ আজি সামৰণি আছিল। এই ঠাইখন ইয়াৰ মানুহখিনি এই নামঘৰ ভাগ একেবাৰে আপোন। যেতিয়া জন্ম হোৱা ঠাইখন নিজৰ ঘৰখন এৰি পেলাই গৈছিলোঁ তেতিয়া খুটিকটীয়াখনে আমাক আপোন কৰি লৈছিলে। হয়তো এই কাৰণে এই ঠাইখনৰ মোহ এতিয়াও এৰিব পৰা নাই। আজিও এই অঞ্চলৰ ৰাইজে দেউতাক এৰি দিয়া নাই, সেইকাৰণে দেউতাই এই পাঠভাগ পৰিচালনা কৰাত যথেষ্ট অৰিহণা আগবঢ়াইছে। এয়া ৰিপাবা মোক গান শিকাইছিল। আজি ৰিপাবাকো বহুত দিনৰ পিছত লগ পালোঁ। সৰুতে স্কুলৰ পৰা আহিয়ে বেগটো থৈ চিধাই বাহঁতৰ ঘৰলৈ দৌৰ মাৰিছিলোঁ। সেইবোৰ কথা ভাবিলে সিদিনাৰ কথা নিচিনা লাগে আৰু আজি সেই কথাবোৰ স্মৃতি হৈ পৰিছে। আজি শেষৰ দিনা অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল তেওঁলোককো সম্বৰ্ধনা জনালে। সৰু থাকোঁতে যেতিয়াই গম পাইছিলোঁ যে ভাগৱত পাঠ অনুষ্ঠিত হ'বলৈ গৈ আছে তেতিয়া আমাৰ অঞ্চলৰ সকলো ল'ৰা ছোৱালীৰে মনবোৰ উখল মাখল হৈ থাকে, কিয়নো চাদৰ মেখেলাযোৰ পিন্ধি কলঙৰ পৰা পানী তুলি আনি আমি যে গংগাত ঢালিব পাৰিম সেই দিনবোৰ সঁচাই আজি বহুত মনত পৰিছে। খুটিকটীয়াত কিন্তু আজি মোৰ ভিডিঅ' চোৱা মানুহ বহুত লগ পালোঁ। শেষত প্ৰসাদ ল'লোঁ আৰু ময়ো ওলালোঁ ঘৰলৈ। আজিৰ ভিডিঅ'ত ইমানেই, লগ পাম অন্য এটি ভিডিঅ'ত।